हेलो फ्रेंड्स गुड मॉर्निंग की खबर आपलोक आशा कर सकलोरे भाले और मोर एक कथा नकब कारण मैं जस्ट उठिसो उठोते माने गाखीर आহি गल सो या मैं गाखीर बहाई दिलो या তাৰছত এতিয়া লৰাই মই ব্ৰাছ কৰি হাই কৰি দিয়া এইকেইদিন মই ভিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ ল'ৰাৰ গাটো একেবাৰে ভাল নাছিলে তাৰ গাটো বহুত বেয়া তাৰছত লগতে মোৰো গাটো বেয়া হৈ থাকে ভাল হৈ থাকে হঠাতে মানে 10 মিনিট বেয়া 10 মিনিট ভাল তেনেকুৱা নিচিনা আছিলে তাৰছত সেয়াই আৰু সেইটো আমি ব্ৰাছ কৰি লওঁ কি কৰিছে এখন এই গাখীৰ উঠোৱা মোনাটো বাৰে প্ৰতি তলত দিয়ে নমাই লোৱা লোৱা কোনডাল তোমাৰ ব্ৰাছ কৰা মই ধুলোঁ মই ধোৱাৰ পাছতে তাক আকৌ ধুব লগা হয় ইয়াত ধুইছা যে সিটোত ধোৱা হৈ গ'ল দিয়া কৰা ওপৰলৈ চা মুখত চা ঠিক আছে ঠিক আছে মুখখন ধুই লৈ আপোনাক লগ পাই আছোঁ চাই থাকক তেতিয়ালৈকে এয়া তাৰ বিস্কুটে হৰলিক্সে মিক্স কৰি দিছোঁ এনেকৈ নহ'লে কি ডাইৰেক্ট নাখাব নাখায় আমাৰ এইটো বেডৰুম নহয় আমি যিটো ৰুমত শুব লাগে মানে এইটো আমাৰ বেডৰুম এইটো কিন্তু আমি ইয়াত নুশু কিয়নো আমি চিলিঙি ফেনখন ইয়াত নলগালে আমি তাত লগাই দিলোঁ সেইটো কাৰণে আমি তাতে শুওঁ কাৰণ টেবুল ফেন মানে ষ্টেণ্ড ফেনখন বহুত আৱাজ সেইটো কাৰণে আৰু একচুৱেলি তাতে ভাল লাগে আৰু মোৰ এইটো ভিতৰতো অৱস্থা নাইকিয়া হৈ আছে এইগাল কাপোৰ দেখিছে ধোৱা কাপোৰ এনেকৈ থৈছোঁ এনেকুৱা বস্তু অকণে চিজিল নাই আপোনালোকে চাই থাকক মই আজি গোটেই সোপা চিজিল কৰিম আপোনালোকক দেখাম আৰু এতিয়া মই চুনুক পিন্ধাই দিওঁ কাপোৰ চব কাপোৰ এনেকৈ আছে গোটেই সোপা কাপোৰ দেখিছেনে চুনা খাই আছে মানে চুনুক পিন্ধাই দিওঁ কাপোৰ ফেনখন চলালোঁ দেই মই ফেনখন চলাই লওঁ এয়া এইখন খোলাই নাই আৰু সেইখনো খোলাই নাই সন্মুখখনো মাত্ৰ আমাৰ পাকঘৰখন খোলা হৈছে হা এই অল আউটটো এতিয়া বন্ধহে কৰা জনা নাই এয়া মই গা পা ধুই আহিলোঁ ৰেডি পূৰা আছে দালি বহাই দিলোঁ পূৰা দালিয়ে চিটি মাৰি আছে তাৰপিছত এয়া মচুৰ দালি আৰু চাউল কেইটামান তিয়াই দিছোঁ এয়া বৰা বনোৱাৰ কাৰণে মচুৰ দালি আৰু চাউল কেইটামান তিয়াই দিছোঁ এইফালে কুকাৰে মোৰ চিটি মাৰি আছে পূৰা তাৰপিছত আমাৰ যিহেতু কুকাৰ এটা আৰু আমাৰ মানে এজনীয়া চিলিণ্ডাৰ আৰু মুঠতে দুটা আছে কিন্তু আমি এটা ইউজ নকৰোঁ এটাই নৰ্মেলি ইউজ কৰোঁ এটা শেষ হ'লে এটা ইউজ কৰোঁ কাৰণ ইমাৰ্জেঞ্চিৰ কাৰণে আনি থোৱা আছে তাৰপিছত এয়া তাৰপিছত সোণা এইটো পূৰা দিনভৰ মোবাইল লৈ আছিলে এটা বাপেকৰ টৰ্চটো আনি ভাঙিছে মই দালি কুকাৰ চিটি মাৰিলে তাৰপিছত এতিয়া মই দালিত তেল মাৰোঁ চাই থাকক কেনেকৈ তেল মাৰোঁ কি কথা মই ৰহৰ দালি বনাইছোঁ আৰু এইটো চবেই জানেই তথাপি মই ধৰক অকণ বেলেগকৈ বনাওঁ বা কোনে কেনেকৈ বনায় কি কথা নাজানো কিন্তু মই আজি মই ডেইলি মানে গোটেই দিনটোৰ ব্লগটো চুৰু কৰিছোঁ সেইকাৰণে ভাবিছোঁ গোটেইখিনি দেখাই দিওঁ আপোনালোকক নহয় জানো চাই থাকক তেল লৈছোঁ এতিয়া একচুৱেলি মানে কিয় মিঠাতেলটো মানে ইমান এটা মানে হেৰি নহয় নচলে মানে ৰিফাইনটোৱে চলে মিঠাতেল চলে তথাপি মানে ইমান নহয় মানে ধৰক পোৱাটো কেতিয়াবা যদি আপুনি মিঠাতেল খাই দিয়ে তেনেহ'লে ৰিফাইনটো পোৱাটো টান হৈ যায় মানে মিঠাতেলটো পোৱাটো টান হৈ যায় তথাপি মানে আমি 1 লিটাৰ আনিছোঁ কাৰণ ল'ৰা জ্বৰ চৰ্দি হ'লে মালিচ কৰিব লাগে এইটো 1 লিটাৰ আনিছোঁ তেতিয়া শেষে আধা লিটাৰমান গ'লেই চাগে এপোৱামান গৈছে সম্ভৱ ইমানখিনি আছে তাৰপিছত আমি মানে কেতিয়াবা মুড়ি চুৰি খালে মানে তেতিয়া ব্যৱহাৰ কৰোঁ তেনেকৈ কাৰণ এতিয়া যদি আমি মিঠাতেলটো ডেইলি ইউজ কৰিবলৈ হ'লে মানে এটা নাপায় হঠাৎ কেতিয়াবাহে মানে পায় সেইটো কাৰণে আমি ৰিফাইন তেলে ইউজ কৰোঁ ৰিফাইন তেলৰ এইটো আকৌ এইটো মিঠাতেলৰ বটল আমি ৰিফাইন তেলৰ পেকেট আনি থওঁ এয়া এনেকৈ আমি বহুতকেইটা ৰিফাইনৰ পেকেট আনি থওঁ
টেষ্টি লাইফ এইটো আৰু ছানফ্লাৱাৰটো আছে চ' এনেকৈ আনি থওঁ আনি কিনে আমি মানে তেলৰ বটলত ভৰাই লওঁ সেয়া আৰু এইটো দিছে কাঢ়ি লৈ কিনে মোক মাৰিব আহিছে তাক মই অকণ ধমকি দিলোঁ কাৰণে দিনটো মোবাইল চাই থাকে নি ইমান ধৰে তোমাক ৱালত লিখা মানা কৰিছিলে নাই হা চ' ইয়াতে মই হালধি অকণ দিম কিয়নো মই দালি বইল কৰোঁতে হালধি নিদিওঁ কাৰণ কুকাৰটো হালধীয়া হৈ যায় সেইকাৰণে ভাল নালাগে হালধি অকণ দি দিলোঁ মই আদা নহৰু অলপ দি দিলোঁ আদা নহৰু মানে ৰেডিমেড পেষ্টটো মই দালিত দিওঁৱে কাৰণ বহুত ভাল লাগে মানে ঘৰত পিছালেও মানে মাছে মাংস যিমান পাতিলে ভাল লাগে আৰু চব্জিটো যে কিন্তু মই দালিত এইটো পেষ্টটো কিছুমান ভাল লাগে তাৰপিছত এয়া মই বিলাহী এটা কুটিছিলোঁ মই বিলাহীও নিদিওঁ তেলত দালি মানে বইল কৰোঁতে বিলাহীও দি নিদিওঁ কিয়নো বিলাহীটো গলি নাযায়গৈ মোৰ বিলাহী গলি গ'ল দালি পানী অলপ দিম এইটো চাওক আৰু এইটো কাৰোবাৰ কি আছে কাহিলে মানে খেলে বেটা হাতী বোলে তাক কাণ দুখন ডাঙৰ কৰি লৈছে সি হাতী হৈছে দালিখিনি অকণমান উতলিব দিওঁ এতিয়া মই চাউলখিনি লৈ লওঁ ধুই লওঁ ভাঙিল না দালি হৈ গ'ল এয়া আলু তাৰপিছত তেল বহাই দিলোঁ এতিয়া মোৰ কুকাৰে চিটি মাৰিলে যিহেতু গেছটো এতিয়া বন্ধ কৰি দিওঁ তাৰপিছত মই এয়া বেচন দিলোঁ তাৰপিছত দিম নিমখ তাৰপিছত অলপ জিৰা পাউডাৰ দিলোঁ ইয়াতে বহুত কিবা দিব পাৰে নিজৰ ইচ্ছামতে জলকীয়া গুড়া হওক তাৰপিছত আপোনালোকৰ আকৌ জলকীয়া গুড়া তাৰপিছত মানে মছলা যিকোনো বা নহয় দালিকেইটা গোটা গোটা থাকিলে কাৰণ যিহেতু আমাৰ ঘৰত মিক্সি ইয়াত নাই চ' সেইকাৰণে আৰু আমি মানে জলকীয়া ইউজ কৰিব নোৱাৰোঁ কিয়নো মানে বাবুৱে যিহেতু খাব সি তাৰ মানে খোৱাৰ কোনো নিৰ্দিষ্ট হেৰি নাই হয়তো বাপেকৰ পৰা খাব নহ'লে মোৰ পৰা খাব তেনেকুৱা নহ'লে মই হেৰিয়ে দি দিলোঁ হয় এইটো এইখিনি মিলাই ল'লোঁ মিলোৱা হৈ গ'ল সেইখিনি সময় লগত
হৈ গ'ল পূৰা ধোৱা ওলাই আছে আপোনালোকে দেখিয়ে আছে এতিয়া মই দিম চামুচ সকলো কাম শেষ হ'ল এতিয়া মই ল'ৰাটোক অলপ চফা কৰিলোঁ তাক গা নোধোৱা আজি কাৰণ তাৰ গাটো যিহেতু বেয়া মই কৈ আছোঁ বাৰু তাৰ গাটো বেয়া হ'লে বহুত আমনি কৰে আছে সেইকাৰণে তাক গা নোধোৱা থাক অকল মই ভৰি হাত মানে গা টাইপ কৰি ধুৱাই দিম কিন্তু গা নোধোৱা প্ৰায়ভাগ মানে মই ভিতৰৰ মানে সি বহুত তেল কৰে বাথৰুমত কাৰণ হেৰিয়া দিছে নে ইয়াতো এয়া চুৰু হৈ গ'ল আৰু এয়া পানী গৰম হৈ গ'ল চ' মই এতিয়া ভৰাম ইয়াত গেছটো বন্ধ কৰি দিওঁ কাৰণ বেছি গৰম কৰা নাই নৰ্মেলি কৰিছোঁ আৰু এইটো চাবে ভাবে চাবে দেখিছে এইটো কি এইটো একচুৱেলি চেনিটো ফুলা কাৰণ আমি এক্সট্ৰা চেনি বেছিকৈ থাকে আৰু যিখিনি এক্সট্ৰা চেনি আছিলে মানে যিখিনি দৰকাৰী সেইখিনি আমাৰ বৈয়ামত ভৰাই থোৱা আছে আৰু যিখিনি এক্সট্ৰা আছিলে সেইখিনি মানে পৰুৱাই থৈছিলে সেইকাৰণে গেছৰ ওপৰত থৈ দিলে মানে কি হয় পৰুৱাটো নাহে মানে চ' এয়া লৰালে মই গৰম পানী ভৰালোঁ ৰেডি চব ফণী মুখত নলয় এই আমাৰ ল'ৰা গা পা ধুৱাই কাপোৰ কানি পিন্ধাই মানে আজৰি আৰু তাৰ মূৰটো আছিলে আজি মই 2 কোচাকৈ বান্ধিছে এয়া চ' আৰু দেউতাক আহি পোৱা নাই আহি পাব হৈছে আৰু সময় এতিয়াত আছে আজি মই এতিয়া ভাত পানী সকলো দি এতিয়া আমি দেউতাক হ'লে ভাত খাম কাৰণ ই ল'ৰাই বাপেক নহ'লে ভাত নাখায় একেলগে খাব বোলে চ' আজি ভিডিঅ'টো মই এইখিনিতে সামৰিলোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নালাগে দিয়ক একো শ্বেয়াৰ কৰিবলগীয়া একো বিশেষ একো নায়ে যিহেতু নহয় জানো সেইটো কাৰণে আৰু যিসকল নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ এতিয়া মোৰ বৰ্তমান আপোনালোকৰ মানে সহায় বহুত প্ৰয়োজন চ' তেতিয়াহে আগবাঢ়িব যাব পাৰিম আৰু সেয়াই বিশেষ একো নাথাকে মোৰ ভিডিঅ'ত এইখিনিয়ে নৰ্মেল মানে বেলেগৰ নিচিনা কোনো ৰেচিপি কিবা কিবি এইবিলাক মই একো দিব নাজানো কাৰণ মই নিজে বনাব নাজানো চ' আৰু যিখিনি জানো সেইখিনি নিজে ঘৰত ট্ৰাই কৰোঁ আৰু বনাওঁ আৰু খাওঁ বেলেগক নোখোৱাওঁ কাৰণ বেলেগে খালে হাঁহিব হয়তো ভৱিষ্যতে কৰি দিব কেনেকুৱা বনাওঁ চ' সেইটো কাৰণে আজি ভিডিঅ'টো মই এইখিনিতে সামৰিলোঁ আকৌ লগ পাম মই অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই 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 কৈ দিয়া বাই বাই